হাই এভৰিৱান আৰু এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকক আজি অতি সহজভাৱে মটৰ পনীৰ ৰেচিপি এটা বনাই দেখুৱাম। আহকচোন দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেৰাহী এটাত 2 চামুচ তেল দিলোঁ। তেলখিনি গৰম হোৱাত মই ৰাফলি কাটি লোৱা এটা পিঁয়াজ দিলোঁ। পিঁয়াজ মই ডাঙৰ সাইজৰ এটাই লৈছোঁ। লগতে দুটা কেঁচা জলকীয়া, আদা আৰু নহৰু অকণমান লৈছোঁ। আৰু এইখিনি মই 2 পৰা 3 মিনিট কম জুইত ভাজি ল'ম, পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে। পিঁয়াজখিনি সামান্য ভজা হৈ গ'ল। মই ইয়াত ৰাফলি কাটি লোৱা এটা বিলাহী যোগ কৰিছোঁ। বিলাহীখিনি সোনকালে সিজিবৰ বাবে মই নিমখ অকণমান দিলোঁ আৰু 1 পৰা 2 মিনিট মই গোটেইখিনি আকৌ এবাৰ ভাজি ল'ম। বিলাহীখিনি সোনকালে গলি যাবলৈ ঢাকনিও ব্যৱহাৰ কৰিব পাৰে। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে যিকোনো ভিডিঅ' আপলোড কৰিলে আপুনি নটিফিকেশ্যন পাই থাকে। 2 মিনিট সময় ভাজি ল'লোঁ। লগতে বিলাহীখিনিও সামান্য সিজি যোৱাৰ দৰে হ'ল। গেছ অফ কৰি ঠাণ্ডা হ'বলৈ ৰাখিলোঁ। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। পানী অকণমান দিলোঁ আৰু এটা ফাইন পেষ্ট বনাই ল'ম। এইখিনি আকৌ এবাৰ পেষ্ট কৰিব লাগিব। মই আকৌ অকণমান পানী দিলোঁ এটা ফাইন পেষ্ট বনাবৰ বাবে। কেৰাহী এটাত তেল গৰম হ'ব দিলোঁ। ইয়াত মই সামান্য গোটা মছলা অকণমান দিম। আধা চামুচ জিৰা, শুকান জলকীয়া এটা, ডালচেনি অকণমান, লং এটা, লগতে ইলাইচি এটা। গোটা মছলা বহুত কমকৈ ব্যৱহাৰ কৰিছোঁ, কিন্তু স্কিপ কৰিব নালাগে। এই মছলাখিনিয়ে খুব ধুনীয়া গোন্ধ এটা দিয়ে। লগতে মই আধা চামুচ চেনি যোগ কৰিছোঁ কালাৰৰ বাবে। এতিয়া মই যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ সেই মছলাখিনি দি দিলোঁ। এইখিনি সময়ত গেছটো ল' কৰি ৰাখিব লাগে, যাতে মছলাখিনি জ্বলি যাব নোৱাৰে। আৰু এই মছলাখিনি মই 3 পৰা 4 মিনিট ভাজি থাকিম আৰু তেতিয়ালৈকে ভাজি থাকিম যেতিয়া মছলাখিনিয়ে তেল এৰি নিদিয়ে। শুকান মছলাৰ ভিতৰত কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ, ধনিয়া পাউডাৰ আধা চামুচ দিলোঁ। মই জিৰা পাউডাৰ নিদিওঁ, যিহেতু গোটা জিৰা আগতেই দিলোঁ। আৰু খুব কম মছলাৰে আজি আপোনালোকক বনাই দেখুৱাম। 3 পৰা 4 মিনিট ভজাৰ পিছত ইয়াত মই দিম কেঁচা মটৰ। যিহেতু মটৰ পনীৰ বনাম আৰু সৰু বাটিৰে এবাটিৰ সমান মটৰ হ'ব। এইখিনি ফ্ৰেছ মটৰ হয়। 1 পৰা 2 মিনিট মটৰখিনি ভাজি লৈ মই সোৱাদ মতে নিমখ দিলোঁ। নিমখ মই মছলাটো দিছিলোঁ, গতিকে নিজৰ সোৱাদ মতে দিলোঁ। অকণমান হালধি দিলোঁ আৰু গোটেইখিনি এবাৰ ভালদৰে লৰাই মই পানী অকণমান দিম। মই গৰম পানী দিছোঁ, কিন্তু ঠাণ্ডা পানীও দিব পাৰে। প্ৰথমে আধা কাপৰ সমান জোখৰ পানী দি গেছটো ল' টু মিডিয়াম কৰিছোঁ আৰু মটৰখিনি সিজিব দিম। ঢাকোনখন লগাই দিলোঁ। মটৰখিনি প্ৰায় সিজিব হৈছে আৰু মটৰখিনি ভালদৰে সিজিবৰ বাবে মই ঢাকনিখন আকৌ লগাই দিলোঁ। আৰু এই মটৰখিনি ভালদৰে সিজি গ'ল, লগতে মছলাখিনিও ভালদৰে ফ্ৰাই হৈ গ'ল। মই ইয়াত নিজৰ জোখমতে পানী দিলোঁ। প্ৰায় 1 গিলাচৰ সমান পানী দিলোঁ। এই পানীৰ জোখটো নিজৰ পৰিমাণ অনুযায়ী কম বা বেছি কৰিব পাৰে। পানী দিয়াৰ পিছত মই মিডিয়াম ফ্লেমত উতলিব দিছোঁ। মই যিহেতু গ্ৰেভি কৰিম, পানীৰ পৰিমাণটো কম হ'ব লাগিব, সেইকাৰণে অকণমান বেছি সময় উতলাই লৈছোঁ। এইখিনি পানীৰ পৰিমাণ কম হৈ গ'ল। মই ইয়াত দিম এতিয়া আগতে ভাজি লোৱা পনীৰ। পনীৰখিনি মই সামান্য ভাজি লৈছোঁ, কাৰণ কেঁচা পনীৰ মই ভাল নাপাওঁ। বহুতেই কেঁচা পনীৰো যোগ কৰে। পনীৰ দিয়াৰ পিছত মাত্ৰ 1 মিনিট সময় উতলিব দিছোঁ, নহ'লে পানীৰ পৰিমাণ বহুত কম হৈ যাব। মই সামান্য গ্ৰেভি ৰাখিছোঁ, যাতে ভাত বা ৰুটি দুয়োবিধৰ লগতে খাব পাৰি। আৰু মটৰ পনীৰ ৰেডি হৈ গ'ল। গেছটো অফ কৰি বাটি এটাত উলিয়াই লওঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব। আৰু আপোনালোকে যদি পনীৰ খাবলৈ ভাল পায়, এই মটৰৰ ছিজনত এবাৰ বনাই খাবচোন। আশা কৰিছোঁ খাবলৈ খুব ভাল পাব।
পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।